নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আছাম এফেয়াৰ্ছ। আজি আমি আলোচনা কৰিম ইউনিটাৰী মেথড বা ঐকিক নিয়ম বা ঐকিক পদ্ধতি। চাব, ঐকিক পদ্ধতিটো কি? ইট ইজ আ মেথড হুৱেৰ উই ফাইণ্ড দ্য ভেলু অফ আ ছিংগল ইউনিট ফ্ৰম দ্য ভেলু অফ মাল্টিপল ইউনিটছ এণ্ড দ্য ভেলু অফ মাল্টিপল ইউনিটছ ফ্ৰম দ্য ভেলু অফ আ ছিংগল ইউনিট। তাৰমানে কি হ'ল, আপুনি চাব, ইয়াতে ধৰক আপোনাৰ আমাৰ দিয়া আছে 12টা কলমৰ দাম 60 টকা। তেতিয়াহ'লে আমাৰ প্ৰথমতে কি কৰিব লাগিব? এটা কলমৰ দাম উলিয়াব লাগিব। এটা কলমৰ দাম কেনেকৈ উলিয়াম? আমি 60 12ৰে ডিভাইড কৰি দিলে আমাৰ এটা কলমৰ দাম উলিয়াব। ইকুৱেল টু কি হ'ব? 12 5 গুণ 60, এটাত 5 টকা কৰি হ'ব। এতিয়া আমি উলিয়াব পাৰোঁ প্ৰথম তাৰমানে কি, যিমানকেইটা দিয়া আছে তাৰ পৰা আমি একৰ উলিয়াব লাগিব। ইউনিটাৰী মেথড এইটোৱে। একৰ উলিওৱাৰ পাছত তাৰপিছত নেক্সট আমি যিমানকেইটাৰ উলিয়াব লাগে সিমানকেইটাৰ উলিয়াব পাৰিম। ধৰা হ'ল 7টাৰ লাগে, নাইবা আমাৰ বেছিও লাগিব পাৰে, 15টাৰ লাগিব পাৰে বা 20টাৰ লাগিব পাৰে। ধৰা হ'ল 15টাৰে লাগে। 15টাৰ আমাৰ দাম কিমান হ'ব? 5 পূৰণ 15, 5 15 75। এইটোৱে হ'ল আমাৰ ঐকিক নিয়ম বা ঐকিক পদ্ধতি। এতিয়া চাব, উদাহৰণ কেইটামান কৰিলে আপোনালোকে একদম ক্লিয়াৰ হৈ যাব। এইটো চাব, এইটো এটা উদাহৰণ। ইয়াতে সুধিছে, দ্য কষ্ট অফ 10 নোটবুকছ ইজ 300 Rs. ফাইণ্ড দ্য নাম্বাৰ অফ নোটবুকছ ডেট কেন বি পাৰ্চেছড উইথ 420 Rs. ইয়াতে চাব, যিটো আমাৰ সুধে সেইটো আমাৰ পাছত লিখিম। মানে কথাটো চাব, এইটো এটা ষ্টেটমেণ্ট আছে ইয়াতে 10 নোটবুকছ। ইয়াতে চাব, এইটো এটা ষ্টেটমেণ্ট আছে 10 নোটবুকছ ইজ ইন 300 Rs. মানে 300 টকাত 10টা নোটবুক পোৱা যায়। এতিয়া আমাক প্ৰশ্নত যিটো সুধিব, ইয়াতে প্ৰথমটো সুধিছে আমাৰ কি? দ্য নাম্বাৰ অফ নোটবুকছ। আমি নোটবুকছটো পাছত লিখিম। তাৰমানে ইয়াতে এনেকৈ কৰাৰ সময়ত এনেকৈ লিখিম, 300 টকাত নোটবুক পাই সমান, এতিয়া মই লেখা নাই দিয়কচোন, নোটবুক পাই কিমান? আমাৰ 10খন। 300 টকাত নোটবুক পাই 10খন। তাৰপিছত আমাৰ উলিয়াব লাগিব একৰ। 1 টকাত নোটবুক পাই সমান কি হ'ব? 10/300। তাৰপাছত আমাৰ যিমান লাগে, আমাৰ কি 420 সুধিছে, 420 টকাত নোটবুক পাব সমান কিমান হ'ব? আপোনাৰ 10/300 ইনটু 420। এইখিনি কাটাকাটি কৰিলে আমাৰ যিখিনি হ'ব সেইটোৱে হ'ব। আমাৰ চাব, ইয়াৰ পৰা এটা 0 যাব, ওপৰৰ এটা 0 যাব, ইয়াৰে 0 তলৰ 0টোৰে ইয়াৰে ছাইডৰ 0টো যাব, 3ৰে 42ক 14 বাজায় নে? গতিকে কিমান হ'ল আমাৰ এনচাৰ? 14। আমি কি পাম? 14খন নোটবুক পাম। এতিয়া চাব, তাৰ পাছত সুধিছে আমাৰ কি? নেক্সট সুধিছে আমাৰ দ্য কষ্ট অফ 5 নোটবুকছ। 5টা নোটবুকৰ কথা সুধিছে। এইবাৰ আমি এই ষ্টেটমেণ্টটো, যিটো ষ্টেটমেণ্ট আছিল সেইটো ষ্টেটমেণ্ট আমি ওলোটাকৈ লিখিম। এইবাৰ নোটবুকটো পাছত লিখিম। গতিকে আমাৰ কি হ'ল, দামটো আমি পাছত লিখিম। গতিকে আমি লেখোঁতে এনেকৈ লিখিম, 10খন নোটবুক পাই সমান কিমান হ'ব? 300 টকাত। এতেকে আমাৰ কি হ'ব? এখন নোটবুক পাব আমাৰ কি হ'ব? 300/10। এতেকে আমাৰ কিমান সুধিছে? কেইখন সুধিছে? 5খন। 5খন নোটবুক পাব সমান 300/10 ইনটু 5। গতিকে 0 ইয়াৰ পৰা 10ৰে যিটো এই 0টো কাটি দিম, 5 3 গুণ 15, এটা 0, 150 হ'ল। আমাৰ 150 টকাত আমাৰ কি হ'ব? 5খন নোটবুক পোৱা যাব। এইটোৱে হ'ল ইউনিটাৰী পদ্ধতি, ঐকিক নিয়ম। আমাৰ বাকী আৰু উদাহৰণ চালে গম পাব। এইটো চাব, এই উদাহৰণটো চাব। ইয়াতে সুধিছে, ইফ 45 ষ্টুডেণ্ট কেন কনজিউম এ ষ্টক অফ ফুড ইন 22 months, দেন ফৰ হাউ মেনি ডেজ দ্য ছেম ষ্টক অফ ফুড উইল লাষ্ট ফৰ 27 ষ্টুডেণ্টছ। ইয়াতে হ'ব 45 ষ্টুডেণ্টে 22 মাহ খাব পাৰে। এতিয়া আমি জানিব লাগিব 22 মাহ আমাৰ কিমান দিন হ'ব। 22 মাহত আমাৰ যিহেতু আমাৰ সংখ্যাটো দিনত আছে, এনচাৰটো দিনত সুধিছে, গতিকে আমি দিনত লৈ যাওঁ। 3 2 6, 3 2 6, 0, 660। গতিকে আমাৰ কি হ'ল? 22 মাহত 660 দিন। ইয়াতে সুধিছে, চাব প্ৰশ্নটোত সুধিছে
হাউ মেনি ডেজ কিমান দিন খাব পাৰিব গতিকে আমাৰ ইয়াতে লিখতে আমাৰ এনেকৈ লিখিম ষ্টেটমেণ্টটো 45জন ষ্টুডেণ্টে খাব পাৰে 660 যিটো লাগে আমাৰ সেইটো এইফালে দিম তাৰপিছত ইয়াতে এনেকৈ প্ৰশ্নটো এইটোতো আহিব পাৰে ধৰ ইমান দিন খাবলৈ হ'লে ধৰ প্ৰশ্ন সুধিছে 500 দিন খালে কিমানজন ষ্টুডেণ্টে খাব পাৰে সেইটোও সুধিব পাৰে তেতিয়াহ'লে আমি উল্টাকৈ লিখিম তাৰপিছত ইয়াতে একো লিখিব লাগিব একজন ষ্টুডেণ্টে খাব পাৰে 660 বাই 45 এইটো চাব এইটো হ'বনে এজন ষ্টুডেণ্টে কম দিন খাব নেকি 45জন ষ্টুডেণ্টে যদি 660 দিন খাব পাৰে আমাৰ এজন ষ্টুডেণ্টে তাতকৈ কম দিন খাব পাৰিব নেকি কিন্তু আগত আমাৰ দামৰ কথাটোত আমাৰ ওলোটাকৈ লিখিছিলোঁ গতিকে এইটোতো আমি সেনেকৈ লিখিব নোৱাৰোঁ গতিকে এইটো নহ'ব আমাৰ হ'ব ইয়াতে 660 ইনটু 45 চাব এতিয়া চাব আৰু এতেকে কিমান দিন সুধিছে 27জন ষ্টুডেণ্টে কথা সুধিছে 27জন ষ্টুডেণ্টে কি হ'ব ইয়াতে আগৰ গণিতত আমি পূৰণ কৰিছিলোঁ কিন্তু ইয়াতে আমি হৰণ কৰিম 660 ইনটু 45 বাই 27 ঠিক আছে ইয়াতে আমাৰ 27 9ৰে যায় 9ৰে 3 9 গুণ 27 45ক 9ৰে যাব 5 বাৰ 3ৰে 1 যাব 220 গতিকে এনচাৰটো হ'ব আমাৰ 220 ইনটু 5 পূৰণ কৰিলে 0011 1100 দিন খাব পাৰিব ঠিক আছে আমাৰ যিহেতু সুধিছে হাউ মেনি ডেজ গতিকে আমাৰ কিমান হ'ল 1100 দিন খাব পাৰিব ঐকিক নিয়মত চাব কেতিয়াবা আমাৰ কি হয় এইটো নিজে অলপ ভাবি ল'ব যে বস্তুটো আমাৰ একত যেতিয়া উলিয়াম একত উলিয়াওঁতে আমাৰ বস্তু বাঢ়িব নে কমিব এতিয়া যদি ধৰ 5টা কলমৰ দাম ধৰ কিবা এটা আছে 10 টকা এটা কলমৰ যদি উলিয়াব লাগে তেতিয়া আমাৰ বাঢ়িব নে কমিব এটা কলমৰ দাম নিশ্চয় কম হ'ব 5টাতকৈ গতিকে সেই ক্ষেত্ৰত আমাৰ হৰণ হ'ব কিন্তু ইয়াতে যাব 45জন ষ্টুডেণ্টে 660 জন খাব পাৰে 660 দিন খাব পাৰে কিন্তু কি হ'ব যদি আমাৰ একজন ষ্টুডেণ্টে খায় আমাৰ দিনটোতো কমি নাযায় বাঢ়ি যাব বেছি দিন খাব পাৰিব গতিকে আমাৰ ইয়াতে পূৰণ হ'ব গতিকে এইটো যদি আমাৰ ট্ৰিকটো পাৰে ঐকিক নিয়মত আৰু অসুবিধা নাই এবাৰ নেক্সট এটা চাব আৰু এইটো চাব ইয়াতে সুধিছে 4 men can do a piece of work in 5 days how many men will do it in 4 days এতিয়া চাব 4 দিনত কিমানজন মানুহে কৰিব পাৰিব এতিয়া প্ৰথমটো সুধিছে 4জন মানুহে 5 দিনত কৰিব পাৰে এইটো চাব উল্টাকৈ কোনোবাই ভাবিব পাৰে ডাইৰেক্ট আমাৰ কি হয় 4জন মানুহে 5 দিনত কৰে আৰু 5 দিনত 4 দিনত হ'লে আমাৰ 5জন মানুহ লাগিব কিন্তু এইটো নহ'বও পাৰে গতিকে কৰি চালে ভাল হ'ব এতিয়া চাব আমাক সুধিছে কি মানুহৰ সংখ্যা গতিকে আমি প্ৰথম ষ্টেটমেণ্টটো লিখতে ওলোটাকৈ লিখিম কেনেকৈ লিখিম 5জন মানুহে কামটো কৰিব পাৰে 5 দিনত কৰিব পাৰে 4জন মানুহে গতিকে আমাৰ কি হ'ব এক দিনত মানুহে কৰিব পাৰিব এক দিনত মানুহ কম লাগিব নে বেছি লাগিব এইটো কথা চিন্তা কৰিব লাগিল এক দিনত আমাৰ মানুহ বেছি লাগিব গতিকে আমাৰ কি হ'ব 5 পূৰণ 4 হৈ যাব তাৰপিছত এতেকে আমাৰ কি হ'ব সুধিছে 4 দিনত কৰিব পাৰিব সমান এতিয়া 4 দিনত কমিব 5 ইনটু 4 বাই 4 4 কাটা গ'ল সমান 5 থাকিলে 5জন চাওক এইটো আমাৰ 5জন মিলিছে কিন্তু চবতে আমাৰ 5জন নিমিলিবও পাৰে গতিকে আমাৰ গণিতটো কৰি চালে ভাল হ'ব নেক্সট এইটো চাব ইয়াতে সুধিছে ইফ 135 kg of corn fed 45 horses for 8 days এতিয়া চাব 3টা সংখ্যা আছে এইটো এটা অলপ বেলেগ টাইপৰ ইয়াতে সুধিছে 35 kg কিমান কেজি আছে আৰু কিমান ঘোঁৰা আছে আৰু কিমান দিন আছে 3টা বস্তু আছে প্ৰথম ষ্টেটমেণ্টত তাৰপিছত সুধিছে হাউ লং উইল দ্য চেম কোৱান্টিটি অফ কৰ্ণ ফিড 24 হৰ্চেছ ইয়াতে চাব ইয়াতে চেম কোৱান্টিটি কৈছে গতিকে আমাৰ এই কেজিটো আমাৰ একো আমাৰ ভেলু নাই বুলি ধৰি ল'ব পাৰি আৰু গতিকে এই কেজিটো আমাৰ ইয়াতে ব্যৱহাৰ নহ'ব এই সংখ্যাটো গতিকে ইয়াতে আমাৰ খালি এই দুটা কথা থাকিলে 45 হৰ্চ আৰু 8 দিন আছে এতিয়া সুধিছে প্ৰশ্নত সুধিছে
24 হৰ্চ আছে আমাৰ দিনটো লাগে গতিকে আমাৰ ষ্টেটমেণ্টটো প্ৰথম লিখোঁতেও আমি এনেকৈ লিখিম এই হৰ্চৰ সংখ্যা আছে তো গতিকে 45 হৰ্চ খাব পাৰে আমাৰ কিমান হয় 8 দিন গতিকে আমাৰ কি হ'ল এটা ঘোঁৰাই আমাৰ খাব পাৰিব সমান কি হ'ব এটা ঘোঁৰাই বেছি দিন খাবনে কম দিন খাব নিশ্চয় বেছি দিন গতিকে আমাৰ পূৰণ হ'ব 18 × 45 তাৰপিছত আমাৰ কি হ'ব 24 হৰ্চ খাব পাৰিব এইবাৰ হৰণ কৰিব লাগিব 18 × 45/8 তাৰপিছত আমাৰ 24 এইটো তলত 8 আমাৰ 24 8 3 × 24 3 45 15 উত্তৰ আমাৰ 15 হ'ব গতিকে আমাৰ কিমান দিন হ'ল 15 দিন খাব পাৰিব নেক্সট এতিয়া আমি আহিম এভাৰেজ বা গড়নো কি গড় হ'ল আমাৰ কি হ'ল সাম অফ কোৱান্টিটিজ বাই নাম্বাৰ অফ কোৱান্টিটিজ তাৰমানে কি হ'ল চাব আপুনি ধৰ পৰীক্ষা দিছে ধৰক আপোনাৰ টেট দিব টেট দিওঁতে আপোনাৰ ইংৰাজীত পাইছে গোটেইকেইটা 30 আছে ইংৰাজীত পাইছে যেনিবা 25 তাৰপিছত মেথছত পালে 30 তাৰপিছত ইভিএছত পালে 25 তাৰপিছত আপোনাৰ কি আছিলে এছামিজ লিটাৰেচাৰত আছে অলপমান বেয়া হ'ল 20 পালে তাৰপিছত ইভিএছত আপুনি 22 পালে এতিয়া আপোনাৰ গড় নম্বৰ কি হ'ব গড় নম্বৰ হ'লে আপোনাৰ এইকেইটা যোগ কৰিব লাগিব 5 10 12 2 2 3 4 5 6 7 8 9 10 11 12 122 আপুনি 122 নম্বৰ পালে ইয়াতে গড় নম্বৰ পালে সুধিলে আমাৰ কি হ'ব সাবজেক্ট কেইটা আছে আমাৰ 1 2 3 4 5টা আছে গতিকে 122 ক 5 ডিভাইড কৰিব লাগিব 5 ডিভাইড কৰিলে 5 2 10 22 5 4 20 তো ইয়াতে পইণ্ট আহিব 20 5 4 20 তাৰমানে কি হ'ল আপোনাৰ টেটত আপুনি গড় নম্বৰ হিচাপত পালে 24.4 প্ৰতিটো ছাবজেক্টত আপোনাৰ ইমান আছিলে কিন্তু পাৰ্চেণ্ট ওলোৱাৰ চিষ্টেমটো আমাৰ বেলেগ আছিলে পাৰ্চেণ্টত আমাৰ 100ৰ ভিতৰত কিমান হয় সেইটো হ'ব লাগে খালি কিন্তু গড়ত হ'ল আমাৰ এইটো চিষ্টেমটো কিমানজন আছে এই কিমান প্ৰতিটো ছাবজেক্টত গড়ে কিমান কৰিলে আপোনাৰ এই ধৰক খেলুৱৈৰ ৰানৰ কথা আহে খেলুৱৈৰ ৰান আমাৰ 10খন খেলাত ইমান কৰি পালে তাৰপিছত 5খনত ইমান পালে আমাৰ কেতিয়া কি হ'ব গোটেইকেইটা আমাৰ ৰানৰ সংখ্যাকেইটা যোগ কৰিব লাগিব আৰু কিমানখন খেল আছিলে সেয়াৰে হৰণ কৰি দিলে আমাৰ ওলাই যাব আমাৰ উদাহৰণ চালে গম পাব চাব উদাহৰণ এইটো চাব ইয়াতে সুধিছে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 নেচাৰেল নাম্বাৰছ ইজ ইয়াতে জানিব লাগিলে আমাৰ নেচাৰেল নাম্বাৰ কি নেচাৰেল নাম্বাৰ হ'ল আমাৰ চাব নেচাৰেল নাম্বাৰ 10 প্ৰথম 10টা নেচাৰেল নাম্বাৰ বা প্ৰথম 10টা আমাৰ যদি পূৰ্ণ সংখ্যা কয় নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ল হোল নাম্বাৰ এতিয়া স্বাভাৱিক সংখ্যা কৈছে স্বাভাৱিক সংখ্যা আমাৰ প্ৰথম 10টা কি আছে 1 + 2 + 3 + +10 লৈ আছে আৰু যদি আমাৰ পূৰ্ণ সংখ্যা অকল হয় তেতিয়াহ'লে 0ৰ পৰা 9 লৈ হ'ল হয় ইয়ালৈ যোগ কৰা পদ্ধতিটো আমি জানো যদি আপোনালোকে পাইছে আগতে n × n + 1/2 হয় ইয়াতে যদি চাওঁ আমি 10 আৰু ইয়াতে 11 হ'ব 10 আৰু 11 10 পূৰণ 11/2 = 2 দি 5 বাৰ যাব 5 × 5 = 55 হয় এতিয়া তাৰমানে এইটো যোগ হ'ল 55 কিন্তু ইয়াতে সুধিছে 10টা নেচাৰেল নাম্বাৰৰ গড় এভাৰেজ গতিকে 55ক আমাৰ কি কৰিব লাগিল 10ৰে হৰণ কৰিব লাগিল গোটেইকেইটা সংখ্যাৰ যোগফল বাই কিমানটা সংখ্যা আছে 10 আছে হৰণ কৰিছোঁ আমাৰ সমান কি হৈছে 5.5 চিম্পল এতিয়া আকৌ এটা উদাহৰণ চাব ইয়াতে সুধিছে দ্য এভাৰেজ এজ অফ 3 বয়জ ইজ 15 years and their age are in proportion 3:5:7 what is the age in years of the youngest boys তাৰমানে সুধিছে ইয়াতে চাব তিনিটাৰে এভাৰেজ আমাৰ কি দিছে এজ দিছে গতিকে 15 বছৰ যদি তিনিটাৰে এভাৰেজ এজ হয় তিনিটাৰে যোগফল কিমান হ'ব পূৰণ 3 হ'ব আমাৰ তাৰ কাৰণ 3তে হৰণ কৰিছিলোঁ যোগফলটো হৰণ কৰি উলাইছিলোঁ গড়টো গতিকে আমাৰ কি হ'ব ইয়াৰ টোটেল আমাৰ সিহঁতৰ তিনিটাৰে
মুঠ বয়স 45 বছৰ হ'ব। তাৰপিছত ইয়াতে আমি অনুপাত সমানুপাতৰ কথা জানিব লাগিল। অনুপাতত কি আছে আমাৰ 3:5:7 আছে। তাৰে আটাইতকৈ সৰু কোন হ'ব? নিশ্চয় 3 যাত আছে সেইটোৱে 3 হ'ব, সৰু হ'ব। গতিকে আমাৰ অনুপাতটো এই ভাগ কৰাৰ ছিষ্টেমটো হ'ল এনেকুৱা, তিনিটা আমাৰ অনুপাত যোগ কৰিব লাগে। 3:5:7 আছিলে। গতিকে এইটো যোগ কৰিলে কিমান হ'ব? হাতে পাছে 12, 13, 14, 15। এতিয়া 15ৰে আমাৰ 15টা ভাগ কৰিব লাগিব। 45 হওক, সিহঁতৰ মুঠ বয়স আছিল 45। 15ৰে যদি ভাগ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? 15 3 গুণ, আচ্ছা 3 হ'ব। এতিয়া 3ৰ লগত আমাৰ এইটো যোনজনৰে লাগে আমাৰ সেইটোৰ লগত পূৰণ কৰি দিলে হ'ল। প্ৰথম 3ৰ লগত পূৰণ কৰিলে 3 3 গুণ 9 হ'ব প্ৰথমটোৰ। এইটো এনচাৰটো এইটো হয়। তাৰপিছত আমাৰ যদি মাজৰজনৰ লাগে তেতিয়াহ'লে 5ৰ লগত পূৰণ কৰিম। তাৰপিছত শেষৰজনৰ যদি লাগে তেতিয়াহ'লে 7ৰ লগত পূৰণ কৰি দিম। এনেদৰে আমাৰ অনুপাতৰ বস্তুবিলাক ভাগ কৰা যায়। ঠিক আছে, গড়ৰ কথাটো আমাৰ গড়ৰ ডাইৰেক্ট যে গড় উলিয়াব আহিব এনেকুৱা নহয়। পৰীক্ষাত মেক্সিমাম আমাৰ এনেকুৱাকৈ ট্ৰিকি প্ৰশ্ন আহে। এইটো তাৰমানে গড়টো প্ৰয়োগ কৰিব লাগিব, গড়টো ডাইৰেক্ট গড় উলিয়াব দিয়া নাই। তাৰমানে গড়ৰ যদি কনচেপ্টটো আপোনাৰ থাকে যে আমাৰ 15 গড় যদি হয় তেতিয়াহ'লে সিহঁতৰ মুঠ বয়স হ'ব আমাৰ 45, তেতিয়াহ'লে আপুনি এইটো গণিত কৰিব পাৰিব। থেংক ইউ।